গুড আফটাৰনুন এভৰিৱান। আজি কলৰ বাকলিৰ পৰা চাটনি এটা বনাব লৈছোঁ। এয়া মায়ে আগতে কলৰ বাকলিটো কাটি কুকাৰত উহাই দিলে আৰু কিছুমানে উহাই নলৈও বনায়। আমি উহাই কাৰণেই বনালোঁ। অকণমান সিজি গ'লে চাটনিটো খাই বেছি টেষ্টি লাগে। তাৰপাছতে ল'লোঁ এয়া মান ধনিয়া, নহৰু, আদা, জলকীয়া আৰু নিমখটো উহাই লওঁতেই দিয়া গৈছিলে। তো এইখিনি ভালদৰে এটা পেষ্ট বনাই ল'লোঁ। এয়া পেষ্টটো বনোৱা হৈ গ'ল। তাৰপাছতে এটা বাতিতকৈ এইখিনি উলিয়াই ল'লোঁ। সঁচাকৈ টেষ্টি লাগে খাই। আগতে আমি কলৰ বাকলিবোৰ পেলাই দিছিলোঁ। তাৰপাছতে মায়ে ইউটিউবত এই ৰেচিপিটো পালে আৰু মায়েও বনাই চালে। তাৰপাছতে ভাল লাগিলে খাই আৰু আপোনালোকেও বনাই চাব। ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।